তো মই কনফিউজ হৈ আছোঁ যে এইটো দালি দালি লাগিব নে মাংস মাংস লাগিব কিন্তু ট্ৰাই কৰি চাওক গম পাম কেনেকুৱা লাগে হেল্ল' গাইছ স্বাগতম জনাইছোঁ আমাৰ আজিৰ ভিডিঅ'টোলৈ আজি বনাম বুলি ভাবিছোঁ মাটিৰ দালিৰে চিকেন সো ভিডিঅ'টো শেষলৈ যাব কেনেকৈ বনাও চাব মাটিৰ দালিটো বহুৱাই দিছোঁ আপোনালোকক দেখাই দিছোঁ এই মাটিৰ দালিটো বহুৱাই দিছোঁ ইয়াতে আৰু বাকি ইফালে কি আছে মা এয়া জলকীয়া খৰৰা ওপৰত যে আমি জলকীয়া লগাইছিলোঁ সেই জলকীয়া আৰু এক পিঁয়াজ কাটি লৈছোঁ তেজপাত লৈছোঁ দুখিলা তাৰপিছত বিলাহী এটা লৈছোঁ নৰসিংহৰ পাত এইখিনি লৈছোঁ আদা নহৰু পিচি লৈছোঁ আৰু শুকান জলকীয়া মই 3টা লৈছোঁ এইটো টেষ্টি আৰু ইফালে চিকেন চিকেনটো থৈ লৈছোঁ আৰু আলু কাটি লৈছোঁ এইখিনি আৰু বাকি প্ৰচেছটো আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ কৈ নিদিওঁ একেবাৰে চাই লওক এইটো চোৱা পোক এটা আছে আপেলৰ এই আমি যে আগতে কিবা এটা পোক ধৰিছিল যে কি আছিলে এইটো সেইটোৱে মাটিতে হয় কিবা পোক বুলি কয় এই মানে আপেলৰ পোকটো মই দেখা পাই মনত পৰি গ'ল খপকৈ সোমাই গ'ল ন আমি যে সেই মাটিত তেনেকৈ গাঁটা এটা হৈ থাকে আৰু মাটি উঠাই থাকে তাতে চাজে মুখত উঠাই থাকে তাতে যদি আমি কিবা এনেকৈ দিওঁ সিহঁতে ধৰি পেলাই আনিলে আমি আকৌ ওপৰৰ ফালে এনেকৈ টানি লৈ দিলে ওলাই মানে বৰশী দৰে বৰশী মাছ খপকৈ মনত পৰি গ'ল কথাটো এই চিকেন হৈ আছে মাটিমাহ কেতিয়া দিবা মাটিমাহৰ দালি আগতে হেৰি দিওঁ আদা নহৰু এতিয়া আদা নহৰুখিনি মই পিছত দিলোঁ এয়া আমি এতিয়া ইয়াতে মাটি দালি দি দিছোঁ দেখিব ভাল লাগিছে ন দেখাত সুন্দৰ খাবহে লাগে আৰু এতিয়া আৰু ফাইনেলি আমাৰ চিকেন ৰেডি হৈ গ'ল ইংলিছত বা কি কয় মাটি দালিক নাজানো ইউটিউবত নেটত চাৰ্চ কৰি কিনে ইউটিউবত লিখিম আৰু চিকেন আৰু ইফালে মা ৰুটি বনাইছে দুপৰীয়াৰ আটা আছিল নেকি দুপৰীয়াৰ আটা আছিল দুখনমান ৰুটি বনাইছে মাংসৰ লগত এনেকুৱা আমি অসমীয়া মাংস ভাতে খাই বেছি ভাল লাগে ৰুটি মই প্ৰিফাৰ নকৰোঁ বাকী মাৰ কথা নাজানো আৰু ডাইট কিবা বোলে ডাইট কৰি আছে চব আমাৰ মাংস ৰেডি হৈ গ'ল এতিয়া মই খাব ওলাইছোঁ তো মই কনফিউজ হৈ আছোঁ যে এইটো দালি দালি লাগিব নে মাংস মাংস লাগিব কিন্তু ট্ৰাই কৰি চাওক গম পাম কেনেকুৱা লাগে ফাৰ্ষ্ট টাইম ন মই আগতে মানে মাটি দাইলৰ মাংস খোৱা নাছিলোঁ সঁচাকৈ ৰিয়েলি কৈছোঁ গাই ভাল হৈছে কিন্তু ভাল হৈছে সঁচাকৈ আপোনালোকে ট্ৰাই কৰি চাব পাৰে টেষ্টটো ভাল আহিছে মই ভাবিছিলোঁ ভাল নালাগিব বুলি কিন্তু ভাল লাগিছে খাই সো ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চব জেগাতে শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকেও খাই হ'ব বেলেগকো মানে ট্ৰাই কৰিব দিব সো গুড বাই গাইজ